আজি বতৰটো যে শুকালে যেন আকৌ ধানকেইটা দেই বেপাৰী আহি পাবহি এতিয়া আকৌ ভৰাই মেলি লওঁ আজি অকল ধানতহে ধান চান বহালে অকল ধানতহে লগা হয় মই চালানীখন নিছিলোঁ যে ভালে কৰিলি সেইকাৰণে আকৌ চালানীখন তাক লাগিবও পাৰে বোলো দি লওঁগৈ এই লাষ্টত এই বালিটো দি আছে আজি বতৰটো বৰ কিবা কিবি হেৰি হৈছে ধেমেকে মই আকৌ আজি হেৰি হ'ল এই ভাতৰ ধানে ৰ'দত দিছিলোঁ তাৰপৰা হেৰি হ'ল সেইকাৰণে এইখন অকণমান বালি থাকে কাৰণে খান্দিবলৈ নিছিলোঁ সেইকাৰণে তাকেহে সিফালেও বেপাৰী আহি পাবহি এতিয়া আজি লগালগ দিবিনে নহয় মই এনেকৈ কৰি বিকো নাই আগৰ চাউলতে সেয়াই দিওঁগৈ আৰু কাইলৈ বা পৰহিলে অকণমান শুকালে ভালকৈ বস্তাটো থৈছোঁ শুকাওক শুকালে মানে সেই তেতিয়া হেৰি হ'ব নহয় এই কি পিছতো হেৰিয়ত মিলত বনাই পেলাই আকৌ এইবোৰ পইচা দুটো অকণমান পালেহে মন যায় গম পায় এইবোৰ ঘৰতে ধানটো আছে যেতিয়া পইচাকেইটা হাতত পাবি তেতিয়া মন যায় গম পায় নাই কাম মই অকণমান খাৰি দিছোঁ বতৰটো তাকে ভাল হ'লে হয় পাই কাইলৈ বহাবি নি ভাবিছোঁ বতৰটো চাইহে বহাম দেই ৰাতিপুৱাহে গম পাম বেলি ওলাই নে নোলায় আজি একদম বেলি ওলাই নে নোলায় নে তেনেকৈ সেইটো পিছে বতাহটো সমানে মাৰি আছে যে সেইকাৰণে হেৰি তাক কিমান এই কণ ধানবোৰ ওলাই গৈছে নাই তেতিয়াহ'লে ভাল এই বস্তাটো এইফালে চপাই নহয় বগী জেগাতে পাইছোঁহি আৰু মানুহটোক ইমান পঠিয়ালোঁ বোলো বগীৰ পৰা চাউলকেইটা লৈ আহক দেচোন নাহিলে নহয় এই নহয় হৈ আছে নে হৈ আছে এই আজিও বহাল দিছেনে আৰু গ্ৰাহক আছে 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 পটকে দাকে মই দিয়াহিচোন দিয়াহি মই আকৌ সেই হেৰি কৰিবগৈ লাগিব নহয় এতিয়া আকৌ দোকানো খুলিবগৈ লাগিব মই কেমেকা যে সেইকাৰণে ইমান দেৰি মোৰো দিছিলোঁ মই আকৌ ধানকেইটা খোৱা হেৰি ভাতৰ ধান হেৰি চকুৱা ধান বহাইছিলে নে মই হেৰি হ'ল এই আৰৈ ধানহে ধানহে দিছিলোঁ মই আৰৈ ধান শুকালে তাৰপৰা এই চালনীখন নিছিলোঁ দিবলৈ আহিলোঁ তাৰপৰা মই খাই লৈছোঁ এইকেইটা হেৰি নহয় বগী এতিয়া পিছে মই গোটেইকেইটা পইচা নিদিওঁ কিবা এটা এডভান্সহে দি থৈ যাম মানে এডভান্স বুলি নহয় আৰু মই চাউলকেইটাও লৈ যাম মই এতিয়া 5 কেজিহে লাগে এতিয়া মই আগতে 10 কেজি কথা কৈছিলোঁ পিছে এতিয়া হেৰি 5 কেজিহে নি পিছে মোৰ ল'ৰাটো মই আকৌ পেকেট কৰিবগৈ লাগিব নহয় আকৌ হেৰি হ'ল এই দিগদাৰ হ'ব পাই এতিয়া সন্ধিয়াও লাগিব হ'ল মোক দিব আহিছে নহয় এনেকৈ কৰি নাখালেও উপায় নাই নহয় ল'ৰাটো এডমিশ্যন লৈছেনে নহ'লেও নহ'ব এতিয়া পইচাকেইটা ধৰ কামত লাগিব নালাগে পিন্ধি থাকে হ'ব বাৰু বৰ গৰম আজি মোৰ পইচা মানে হেৰি নহ'লে বাৰু সেইটোকে এতিয়া চাচোন হেৰি 120 টকা আকৌ এইবোৰ কষ্ট নহয় এইবোৰ কিবা এটা কমাবা মোৰো বেপাৰহে ময়ো ধৰা এতিয়া দোকান খুলিবগৈ লাগিব সেইটো হয় তুমিও কিবা এটা পাব লাগে হ'ব কিবা এটা কমাবাচোন ন 100 টকাকৈ 100 টকাকৈ দিম দেই হ'ব কষ্টও আছে নহয় এইবোৰ ধান চাউলৰ পৰা আকৌ চাউল তেনেকৈ আকৌ পেকেট কৰিবগৈ লাগিব এতিয়া গম পোৱা নাই ঠিকে আছে তেতিয়াহ'লে হেৰি কৰিব লাগিব এই দিবা আৰু তেনেকৈ তোমাৰো হেৰি বেপাৰ মোৰো বেপাৰ একেইহে হ'ব বাৰু এই বেগটো লৈ যাওঁচোন এটা ভৰাই দিছোঁ বগী চালানীখন ইয়াতে থৈছোঁ দেই এই চাউল ভৰাবলৈ গৈছে চাউল আনিবলৈ গৈছে আপোনাৰ দোকানত যে পেকেট কৰি দিছে আকৌ চাউলে বিকে নে আৰু কিবা কিবি নহয় এতিয়া থলুৱা মানে চবেই কৰা হয় মানে যিখিনি আমি এতিয়া গাঁৱৰ এইবিলাক আচাৰ বনাই নি আচাৰ বনাওঁ আচাৰ বনাওঁ তাত লগাওঁ গামোচা চামোচা এনেকৈ আমি লগাওঁ ঘৰৰ পৰাই নিয়ে খাৰলি কাহুদি এইবিলাক যে সেইবিলাকো ৰাখোঁ মই এতিয়া তাত এজুতি লগাইছিলোঁ কাটিলোঁ আকৌ এজুতি লগাব লাগে এই বগী কি লগাইছিলে মই গামোচা লগাইছিলোঁ মই গামোচাও বাৰু দোকানত ৰাখিছোঁ এই নতুনকৈ দিছোঁহে এতিয়া দোকানখন বেছি দিন নাই হোৱা যে তথাপিতো এইটো বেয়া হোৱা নাই সূতা আনি থৈছোঁ বগীখিনি ক'লোঁ বোলো অকণমান লাগি মেলি দিবিচোন তাই আকৌ ধান এইকেইদিন বহাইছে দেহাটো আছে তাই আকৌ হেৰি 5 কেজি আছে ইয়াতে ইমান বেছিহে দিছোঁ আকৌ এইবোৰ মানে উখোৱা চাউলত মানে হেৰি ৱেটটো যেন হেৰি দিওঁ নহয় অমিল মিল নহয় যে সেইকাৰণে ধানখিনি ঘৰতে পাই কেনে সেইখিনি আমাৰ ইমান তেনেকৈ নাই মানে বহাই পেলাই বিকিব নোৱাৰোঁ ঘৰতে সকাম নিকাম কৰিবৰ কাৰণে
বা হেৰি বিহুৱে সকাতে এনেকৈ লাগে যে ঘৰতে কেনেকুৱা এখন ধানটোকে আছে যে ডাঙৰ আছে পইচা ল'ৰা-ছোৱালীৰ কাৰণে বহুত পইচা লাগে এইবোৰ নকৰি পেলাই এক্সট্ৰাকে চলি থাকোচোন বাৰু কিমান আশা কৰি আমি এতিয়া ইটো সিটো সুবিধাও পাইছো চৰকাৰৰ পৰা তাৰপৰা তেনেকে হেৰি পালে নে 10,000টো সোমাল নহয় 10,000টো সোমাল উলিয়াইও আনিলো কাৰণ আকৌ লাগেই নহয় আকৌ খৰচ পাতি কৰিবৰ কাৰণে খৰচ পাতি মানে ময়ো এই ব্যৱসায়তে লগালো আকৌ কাম কৰিব দিছে কামত লগাম নহয় জানো সেই তাঁতকে দেখুৱাম কাৰণ সেই নহয় সেয়াকেতো কাম এটা কৰিম কৰি পেলাই সেয়া বিকিম মেলি কৰিয়ে আছে যেতিয়া কৰি থকা সেয়াকে কৰিম তাকে মই যাওঁ বাৰু আপোনালোকেও কৰি থাকক কিবা পাতিছে নে কিনো নহয় ইয়াত কৈছিলে মইহে পাহৰিছো পেকেট কৰিম বুলি দোকানত দিম বুলি কৈছিলে 120 টকাকে বিকো মই এই তেখেতক মানে হেৰি হ'ল এই বিকিব যে টকা পাব লাগিব মই নি থাকিম আকৌ দেই এনেকে ভাড়া পাওঁ আমি তেনেকে কাষ্টমাৰটা পালে ভাড়া টকাকে নি 120 টকা তেতিয়াহে পাব আকৌ 120 টকাকে নি 140 টকা কৰি কিনে নহয় তাই উখোৱা চাল বাৰু হেৰি কি ভাতৰ চাল উখোৱা কৰি মানে বিকে লাগে যদি ক'ব তাইতো লাগে ন পইচা দি টকা আমি সেই আমাৰ বৰাটো কম 50 টকাকে হেৰি কৰোঁ এই উখোৱা চাউল বিকো আপোনাক সেই 40 টকা মানকে দি দিম আমাৰ হেৰিখন এনেকেই চলি থাককচোন আমি বাহিৰৰ পৰা বিচাৰি নাযাওঁ আমি গাঁৱৰ মানুহ গাঁৱতে এইবোৰ কৰি থাকোচোন আমাৰ ভিতৰত এতিয়া তথাপিতো বেলেগেও বিচাৰি আহে গাঁৱৰ বাহিৰৰ মানুহ আপুনি লাগিলে আমাক ক'বচোন আমাৰ কথা ক'ব তেতিয়া আমি দিম ঠিক আছে মই এতিয়া উঠোহে দেই